হেল্ল' গাইছ টিভি সম্প্ৰচাৰিত বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত আপোনালোকে দেখিবলৈ পাব আশ্ৰমৰ সেই পুৰণি কেয়াৰটেকাৰজনৰ ল'ৰাজনে অদিতিক ক'ব যে দেউতাই এখন পুৰণি ফাইল বৰ যত্নৰে ৰাখিছিল, কৈছিল যে আশ্ৰমখনৰ সকলোবোৰ নথি পত্ৰ ইয়াত যত্নৰে সামৰি ৰখা হৈছে। আৰু তেতিয়া ল'ৰাজনে দেউতাকৰ সেই ফাইলটো আনি অদিতিক দিব আৰু অদিতিয়ে ফাইলটো ভালদৰে খুলি চাব আৰু তাত দেখিব যে আশ্ৰমৰ আচল মাটিৰ নথিপত্ৰ। এই নথিপত্ৰবোৰে আমাক এতিয়া আশ্ৰমখন ধ্বংসৰ পৰা বচোৱাত বহুত ডাঙৰ সহায় কৰিব। আৰু তেতিয়া ল'ৰাজনে ক'ব যে আশ্ৰমখনৰ ওপৰত কিবা বিপদ আহিলে দেউতাৰ আত্মাই শান্তি নাপালেহেঁতেন। ভগৱানক ধন্যবাদ যে সঠিক সময়ত এই কাগজবোৰ আপোনালোকৰ হাতত পৰিল। এতিয়া বাৰু আদি আৰু অদিতিয়ে ল'ৰাজনে দিয়া এই কাগজখনৰ পৰা আশ্ৰমখন বচাব পাৰিবনে জানিবলৈ পাব ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। ধাৰাবাহিকখনৰ আনটো খণ্ডত আপোনালোকে দেখিবলৈ পাব আদি আৰু অদিতিয়ে ঘৰলৈ পলমকৈ উভতাৰ ফলত দেউতাকে দুয়োকে বৰ বেয়া ব্যৱহাৰ কৰিব আৰু লগতে ক'ব যে বাৰে তোমালোকে একেটাকে ভুলেই সদায় কৰি আছা যে তোমালোকৰ কি কাণ্ড জ্ঞান নাই নেকি? যোৱা যদি এতিয়াই ওলাই যোৱা, এইখন ঘৰৰ পৰা আৱৰ্জনা ওলাই গ'লে ঘৰখনহে পবিত্ৰ হ'ব। তেতিয়া আদিয়ে দেউতাকক ক'ব যে য'ত সন্মান আৰু মৰম নাই তেনে ঠাইত অহংকাৰ বুজা লৈ আমি আৰু এক মুহূৰ্তও ইয়াতে নাথাকো। এই বুলি আদিয়ে অদিতি হাতত ধৰি ঘৰখনৰ পৰা ওলাই যাবলৈ ল'ব। তেতিয়া দেউতাকৰ হাৰ্টৰ কিবা প্ৰব্লেমে দেখা দিব আৰু দেউতাকে এটা বৰ জোৰেৰে চিঞৰ মাৰি আদিক মাতিব। তেতিয়া আদিয়ে লগ দেউতাকক হস্পিতাললৈ লৈ যাব। হস্পিতালত অদিতিয়ে দেউতাকৰ চিকিৎসা কৰিব। তেতিয়া বাৰু আদিৰ দেউতাকৰ মন অদিতিলৈ অলপ হ'লেও সলনি হ'বনে জানিবলৈ পাব ধাৰাবাহিকখন আজিৰ খণ্ডটিত। এইফালে আকৌ দেখিবলৈ পাব আশ্ৰমৰ ল'ৰা ছোৱালী আৰু পেহীয়েকে আশ্ৰমখনৰ চিন্তাত ভাঙি পৰিব আৰু তেওঁলোকৰ মাজতে আলোচনা কৰি থাকিব যে যদি আশ্ৰমখন সঁচাই নোহোৱা হৈ যায় আমি দেখোন তেতিয়া ৰাস্তাত গৈ থাকিব লাগিব। অদিতি বাইদেউ আৰু আদিতাই জানো আশ্ৰমখন বচাব পাৰিব? এতিয়া বাৰু আদি আৰু অদিতিয়ে আশ্ৰমখন ইমান ডাঙৰ এটা কেলেংকাৰীৰ মাজৰ পৰা বচাই আনিব পাৰিবনে জানিবলৈ পাব ধাৰাবাহিকখনৰ এই খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।